এই ভিডিঅ'ত অনুশীলনী 9.1 ৰ 4 নম্বৰ কুৱেশ্যনছখিনি আলোচনা কৰিম। চাৰি নম্বৰটো সেই একে 3 নম্বৰৰ নিচিনা। প্ৰথমে আমি পিৰ লগত এই গোটেইখিনি পূৰণ কৰিব লাগিব, তাৰপিছত প্লাছ কিউ স্কুৱেৰৰ লগত এই গোটেইখিনি পূৰণ কৰিব লাগিব, প্লাছ 15 ইয়াত থাকিব। গতিকে পি ইনটু কিউ স্কুৱেৰ মাইনাছ পি প্লাছ কিউ স্কুৱেৰ ইনটু কিউ স্কুৱেৰ মাইনাছ পি প্লাছ 15। এতিয়া আমি এইখিনি ভাঙিম। পি ইনটু কিউ স্কুৱেৰ মাইনাছ পি ইনটু পি প্লাছ কিউ স্কুৱেৰ ইনটু কিউ স্কুৱেৰ, এই প্লাছ ইয়াত বহিল কিউ স্কুৱেৰ ইনটু মাইনাছ পি প্লাছ 15। পি ইনটু কিউ স্কুৱেৰ পি কিউ স্কুৱেৰ মাইনাছ পি ইনটু পি পি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ ইনটু কিউ স্কুৱেৰ, দুটা কিউ আছে, ইয়াতো দুটা কিউ আছে, গতিকে কিউ টু দি পাৱাৰ 4 প্লাছে মাইনাছে মাইনাছ কিউ স্কুৱেৰ ইনটু পি পি কিউ স্কুৱেৰ প্লাছ 15। এতিয়া আমি চলকবোৰ চাব লাগিব, ক'ৰবাত মিল খাই আছে নেকি। আমি আগতে পাই আহিছোঁ যে যদি চলক একে থাকে আৰু তাৰ সহগবোৰো একে থাকে, কিন্তু তাৰ চিনবোৰ যদি ওলোটা থাকে, ইয়াত মাইনাছ আছে আৰু ইয়াত প্লাছ আছে, গতিকে আমি এই দুটা কাটাকাটি কৰিব পাৰিম। গতিকে আমাৰ থাকিল কি মাইনাছ পি স্কুৱেৰ প্লাছ কিউ টু দি পাৱাৰ 4 প্লাছ 15, আৰু এইটোৱে আমাৰ উত্তৰ। এতিয়া 2 নম্বৰ, এ মাইনাছ বি ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ প্লাছ 3b কিউব। এৰ লগত প্ৰথমে গোটেইকেইটা পূৰণ কৰিম, তাৰপিছত মাইনাছ দি বিৰ লগত এই তিনিটা পূৰণ হ'ব। গতিকে এ ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ ব্ৰেকেট ক্ল'জ, এ মাইনাছ বি ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ, এ প্লাছ ইয়াত, তাৰপিছত আছে 3b কিউব। এতিয়া এৰ লগত এই গোটেইখিনি পূৰণ হ'ব। এ ইনটু এ স্কুৱেৰ প্লাছ এ ইনটু এ বি প্লাছ এ ইনটু বি স্কুৱেৰ মাইনাছ বি ইনটু এ স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ বি ইনটু এ বি মাইনাছে প্লাছে মাইনাছ বি ইনটু বি স্কুৱেৰ, এ প্লাছ ইয়াত 3b কিউব। এটা এ আছে, ইয়াত দুটা আছে, গতিকে এ কিউব প্লাছ এ ইনটু এ বি এ স্কুৱেৰ বি প্লাছ এ ইনটু বি স্কুৱেৰ এ বি স্কুৱেৰ মাইনাছ বি ইনটু এ স্কুৱেৰ, গতিকে আমি এ স্কুৱেৰ বি লিখিম, কিয়নো আমি এলফাবেটিকেলি অৰ্ডাৰ মতে লিখোঁ, মাইনাছ বি ইনটু এ বি, গতিকে এ বি স্কুৱেৰ, ইয়াত এটা বি ইয়াত আৰু এটা বি, গতিকে দুটা বি, গতিকে বি স্কুৱেৰ আৰু এ মাইনাছ এটা বি দুটা বি, তিনিটা বি হ'ল বি কিউব প্লাছ 3b কিউব। এতিয়া আমি চলকবোৰ চাম কোনখিনি জেগাত মিল খাই আছে। এ স্কুৱেৰ বি, ইয়াতো এ স্কুৱেৰ বি, আৰু সহগবোৰ একেই হৈ আছে আৰু তাৰ চিন উল্টা, গতিকে এই দুটা কাটাকাটি যাব। এ বি স্কুৱেৰ, ইয়াতো এ বি স্কুৱেৰ, সহগবোৰো একেই, এক এক আছে আৰু ইয়াৰ চিনবোৰ ওলোটা, গতিকে এ বি স্কুৱেৰ কাটাকাটি গ'ল। ইয়াত বি কিউব আৰু ইয়াতো বি কিউব, কিন্তু ইয়াৰ সহগ হ'ল -1 আৰু ইয়াৰ সহগ হ'ল +3, গতিকে আমি কিমান পাম এইটো কৰিলে +2। এতিয়া আমাৰ থাকিল কি, ইয়াত এ কিউব থাকিল আৰু +2 বি কিউব, এইটোৱে আমাৰ উত্তৰ। এতিয়া 3 নম্বৰ, y স্কুৱেৰ ইনটু y কিউব প্লাছ y স্কুৱেৰ ইনটু 3x প্লাছ y ইনটু 2xy প্লাছ y ইনটু y স্কুৱেৰ,
y square y cube গতিকে ইয়াত 5টা y হল y to the power 5 plus y square 3x y square plus 2x y দুটা আছে গতিকে 2xy square plus y cube ইয়াত চলকবোৰ চোৱা xy square ইয়াতো xy square ইয়াৰ আগত +2 আছে ইয়াৰ আগত +3 আছে গতিকে কিমান পাম আমি +5 3 2 5 y to the power 5 plus 5xy square plus y cube আৰু এটোৱে আমাৰ উত্তৰ 2/3 x to the power 4 y cube plus 4/9 xy cube into 1/4 এই 1/4 এই দুটাৰ লগত পূৰণ হৈ আছে তাৰ পিছত আছে -1/6 x to the power 4 y cube 2/3 x to the power 4 y cube into 1/4 এই প্লাস ইয়াতে 4/9 xy cube into 1/4 এইখিনি হৈ গল তাৰ পিছত আছে -1/6 x to the power 4 y cube ইয়াত যেহেতু পূৰণ আছে আৰু 4 তলত আছে ইয়াত 2 ওপৰত আছে গতিকে আমি কাটাকাটি কৰিব পাৰিম 2 2 গুণে 4 ইয়াত তলত 4 আছে 4 4 কাটাকাটি গল আৰু একো কাটাকাটি নাযায় তো ইয়াত তলত কি থাকিল ইয়াত 3 আৰু 2 থাকিল 3 2 গুণে 6 ওপৰত কি থাকিল 1 তো তাৰ সহগ কি হ'ব 1/6 চলকবোৰ কি x to the power 4 y cube এই প্লাস ইয়াতে ইয়াত তলত কি আছে 9 আছে আৰু ওপৰত কি আছে 1 তো তাৰ সহগ কি হ'ব 1/9 চলক হ'ব xy cube minus 1/6 x to the power 4 y cube এই চলক চোৱা x to the power 4 y cube x to the power 4 y cube সহগ হল 1/6 -1/6 আৰু +1/6 যেহেতু চিন উলুটা আৰু সহগৰ ভ্যালু সমান গতিকে এই দুটা কাটাকাটি যাব তে উত্তৰত আমি কি পাম মাত্ৰ 1/9 xy cube আৰু এটোৱে আমাৰ উত্তৰ এতিয়া 5 নম্বৰ y cube into 4y plus y cube into 5 এই মাইনাস আছে মাইনাস ইয়াত যেহেতু গোটেইখিনিৰ আগত মাইনাস এটা আছে গতিকে আমি আগে ব্ৰেকেট এটা দি লওঁ তাৰ পিছত আমি এতিয়া ভাঙিম 2y into y cube plus 2y into 2y square plus 2y into 1 2y plus 1 into y cube plus 1 into 2y square plus 1 into 1 1 ইয়াত কেইটা y আছে 3টা y আৰু ইয়াত এটা 4টা y হল 4 y to the power 4 plus 5 into y cube minus এতিয়া minus এই গুটেইখিনিৰ লগত পূৰণ হ'ব এই minus এতিয়া ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগে কৰি লওঁ তাৰ পিছত ব্ৰেকেট খুলিম ইয়াৰ সহগ 2 আৰু ইয়াৰ সহগ 1 2 গুণ 2 ইয়াত y এটা আছে দুটা তিনটা চাৰিটা y to the power 4 plus 2 into 2 4 y আৰু y square y cube plus 2y plus y cube plus 2y square plus 1 এতিয়া আমি ব্ৰেকেট খুলি দিওঁ 4y to the power 4 plus 5y cube minus minus plus minus 2y to the power 4 minus plus minus 4y cube minus plus minus 2y minus plus minus y cube minus plus minus 2y square minus plus minus 1
এতিয়া চলকবোৰ চাওঁ ইয়াত y কিউব y কিউব y কিউব এতিয়া কেইটা y কিউব আছে ইয়াত -1 আছে এইটোত ইয়াৰ সহগ হ'ল -4 আৰু ইয়াৰ সহগ হ'ল +5 তো এইটো কৰিলে কি পাম আমি +5 আৰু -5 0 পাম গতিকে আমি এই তিনিটা কাটাকাটি কৰিব পাৰোঁ এই চলকটো চোৱা y⁴ আৰু এইটো চলক y⁴ ইয়াত -2 আছে ইয়াত তাৰ সহগ +4 আছে এইটো যদি কৰোঁ কিমান পাম +2 গতিকে কি হ'ব 2y⁴ -2y -2y² -1 আৰু এইটোৱে হ'ব আমাৰ উত্তৰ সজাই লিখিবলৈ বিচাৰা তেন্তে আটাইতকৈ ডাঙৰ ঘাত আগত লিখিবা গতিকে 2y⁴ তাৰপিছত আহিব y² -2y² তাৰপিছত আছে -2y আৰু শেষত -1 এইটোও শুদ্ধ এইটোও শুদ্ধ তো এইটো আছিল আমাৰ উত্তৰ এতিয়া 6 নম্বৰ 1.2l into 2.5l plus 1.2l into 0.2m plus 1.2l into 1.2 minus 2.5m minus 2.5m into 2.5l minus a plus a minus 2.5m into 0.2m minus a plus a minus 2.5m into 1.2 এনেকুৱা যদি পূৰণ কৰা তে যদি মনত সন্দেহ থাকে যে ক'বাত কিবা মিছ হৈ গ'ল নেকি তেন্তে গণি ল'বা কেইটা আমাৰ টাৰ্মছ ওলাব ইয়াতে পূৰণ কৰাৰ পিছত এটাৰ লগত তিনটা পূৰণ হ'ব গতিকে 6টা হ'ব লাগিব টোটেল যোগচিন আৰু বিগচিনৰ মাজত ভাগ কৰিবা তো ইয়াত এটা হ'ল দুটা তিনিটা চাৰিটা পাঁচটা ছটা গতিকে এটাও মিছ যোৱা নাই এনেকৈ ক্ৰছ চেক কৰিব পাৰা এইখিনি পূৰণ হোৱাৰ পিছত আমাৰ আছে ইয়াতে প্লাছ 0.06l প্লাছ 7m 1.2 into 2.5 দশমিক চিন একেবাৰে শেষত চিন্তা কৰিবা 12 আৰু 25ক পূৰণ কৰা তে 12 5 গুণ 60 12 2 গুণ 24 0 6 4 10 0 1 1 2 3 দশমিকৰ দুটা ঘৰ আছে গতিকে দুটা ঘৰৰ পিছত দশমিক কিমান পাম আমি 3.00 3.00 মানে 3 আৰু l স্কয়াৰ a প্লাস আছে প্লাস 1.2 into 0.2 1.2 into 0.2 মানে 0.2 মানে 2 তে 12 দুগুণ 24 0.24 0.24 এইখিনি আমাৰ পূৰণ হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰি আছো 1.2 into 0.2 1.2 into 0.2 কিমান পালো আমি 0.24 আৰু চলক কি আছে l আৰু m l m প্লাস এতিয়া আমি এই দুটা কৰিম 1.2 into 1.2 কৰিব লাগিব তে যদি 12 আমি ধৰি লওঁ তেন্তে 12 পূৰণ 12 আমি জানো 144 হয় তে সিধা সিধি আমি 144 লিখি দিব পাৰো আৰু দুঘৰ দশমিক 1.44 ইয়াত চলক এটাই আছে l a minus minus এতিয়া আমি এইটো কৰিম 2.5 into 2.5 আমি জানো 25 গুণ 625 গতিকে 625 লিখি দিয়া তাৰ পিছত দুঘৰ দশমিক 6.25 আৰু চলকবোৰ হ'ল m l পূৰণ কৰি থাকিলে বহুত সময় যাব গতিকে কিছুমান মুখে মুখে কৰিবলৈ চেষ্টা কৰিবা তো এইটো হ'ল
হোৱাৰ পিছত এতিয়া আমি এইটো কৰিম a মাইনাছ মাইনাছ 2.5 ইনটু 0.2 2.5 ইনটু 0.2 2 25 50 হয় আমি জানো দশমিক দুঘৰ আছে এঘৰ দুঘৰ তো কিমান হ'ব 0.5 0.5 m m গতিকে m স্কয়াৰ a মাইনাছ মাইনাছ 2.5 ইনটু 1.2 আমি অলৰেডি পূৰণ কৰিছোৱে 1.2 ইনটু 2.5 3 পালো 3 পাম ইয়াতো চলকবোৰ কি আছে ইয়াত m আছে এটো আমাৰ হৈ গল a প্লাস প্লাস 0.06 l 0.06 l plus 7m এতিয়া আমি চলকবোৰ চাম কত কত মিল খাই আছে l স্কয়াৰ আছে ইয়াতে কৰবাত l স্কয়াৰ আছে নেকি কতো l স্কয়াৰ নাই গতিকে 3 l স্কয়াৰ lm কৰবাত আছে নেকি ইয়াত lm আৰু ml একে কথা গতিকে এই দুটা মিল খাই আছে 6.25 minus 6.25 আৰু আছে পজিটিভত 0.24 0.01 পাম আৰু 6 পৰা গলে 6 পাম আৰু এটো মাইনাসত হ'ব minus 6.01 minus 6.01 lm a এটা l a এটা l দুইটাই পজিটিভত আছে 1.44 আৰু 0.06 এটো যদি কৰো কিমান পাম ইয়াত 50 আৰু 1 1.5 পজিটিভত আছে প্লাস 1.5 l m স্কয়াৰ কত m স্কয়াৰ নাই গতিকে আমি লিখিব পাৰো minus 0.5 m স্কয়াৰ ইয়াত m আছে ইয়াতো m আছে ইয়াত -3 আৰু +7 -3 +7 যদি কৰো আমি কিমান পাম +4 গতিকে +4 m আৰু এটোৱে হ'ব আমাৰ উত্তৰ এইখিনি আছিল 4 নম্বৰ প্ৰশ্ন উত্তৰ আৰু ইয়াতে আমাৰ অনুশীলনী 9.1 শেষ হয় নেক্সট ভিডিঅত মই অনুশীলনী 9.2 আৰম্ভ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ